কি সন্মান হানি হোৱা কাম কৰিলো আপুনি ভিক্ষা খুজিবলৈ বেয়া পোৱা নাই পইচাৰ ভিক্ষা ন অনুদান এইটো সন্মানৰ কাম আপুনি গান গাই কি বব মাৰ্লি হ'ব জুবিন দাৰ নিচিনা হ'ম ও না না নে 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 না না নে না না নে সুন্দৰ না না নে না না নে জোৱাই তোমাৰ পাৰিবা তুমি তোমাৰ কণ্ঠ আছে না না নে নে এইটো হিয়া দিয়া নিয়াৰ হামিং জুবিন দাই দিছিল শুনক মই ঝাৰু এডাল আনি গলাটো চাফা কৰি লওঁ নেকি নালাগে নালাগে না ও নাৰী নানী না দাদা এই চৰণ চুই ক্ষমা খুজিছো ভুল এটা কৰিবলৈ ওলাইছো বেয়া নাপাব হে ক্ষমা কৰিছো মানুহ মাত্ৰে ভুল হয়েও যোৱাই আপুনি জুবিন গাৰ্গ হ'ব ভাবিছো ছাৰে কংগ্ৰেচুলেশ্যন থেংক ইউ দিনৰ বাচন সোপা ধুবলৈ এলাহ লাগি থৈ দিলো এতিয়া এসোপা নুধুলে বনাও কেনেকে বাৰু শুন উচিত সময়ত মাত দিছা হা আজি ঘৰখন ইমান সেমেকি আছে চা মানুহে নাই কেনেকে উতলি থাকিব আমাৰ ফিৰিঙি দুইটা গাঁৱৰ ঘৰলৈ গ'ল মণি মুকুতা শুন তই আহিছ ভালেই কৰিলে তই মোক বাচন কেইটা ধুই দেচোন ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা হাতখন ওচৰলৈ আনিব নোৱাৰিছো তাকে হ'বলৈ আগতে ক'ব নোৱাৰ এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰক কিয় কিহৰ পইচা অকলে আছো কাৰণে মাংস অকণ আনিলো বোলো ড্ৰাই ফ্ৰাই বনাই খাম এতিয়া এইখন হাতেদি কেনেকে মাংস মুখলৈ তুলিবি গোটেই সোপা বৰুৱানীক দি দিব লাগিব কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন সদ্যহতে এইকেইটা ধুই লচোন মই আৰু কেইটামান আছে উলিয়াই দিম কবিতা উন্মনা বিচাৰি ঠিকনা কি চাই আছে টক এনেকে চাই থাকিলে মই ভাল নাপাওঁ কিয় পৰপুৰুষে পৰছিলে তেনেকে চাই থাকে নেকি এই তইনো ক'ত পৰ স্ত্ৰীয়ে তইতো মোৰ নিজৰ হা কি 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 বুলি ক'লে মই আপোনাৰ নিজৰ মই আপোনাৰ নিজৰ বুঢ়া মই আপোনাৰ নিজৰ আৰে তই ভুল বুজিছা তো তই আমাৰ থানাৰ একেষ্টাবৰ মানুহ হয় না নহয় সেইকাৰণেহে কৈছো সেইটো পইণ্টৰ পৰা কৈছে যদি ঠিকে আছে বাৰু নহলে বেলেগ পইণ্টত যদি কথা কয় চাই ল'ব কিন্তু তৰামাই নগে আনি মই সুদয় নৰি একদম কি পইণ্টৰ কথা কলাগে সি পাতি কমল 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 এইফালে মোৰ যে নাইট ডিউটি আছে তো এইটো গম পাওঁ জানো এইটো ল আপুনি নাইট ডিউটি কৰিব ইমান মৰমত মোক আজি 200 টকা দিছে যে তোক খাবা দিয়া নাই নহয় মই তোক কোৱাটাৰ আনবা দিছো আৰে আপুনি মদ খাই ডিউটি কৰিব কিহৰ মদৰ আলোচনা ইয়াত নাই 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 একো নাই মই নিজে শুনিছো কিয় কমল সেই মদ খাব বোলে তাকে আনিব দিছে 200 টকা দিছে ফলটো বুঢ়া লেডি পুলিচ এজনীৰ লগত ডিউটি কৰিব আপুনি মদৰ আদা পাতিব এতিয়া ছাৰক মই লগাই আছো তৰা তোক চাই আছো ৰ তৰা মদ খা তৰা তৰা ছাৰক ফোন নকৰবি চোন কিয় নকৰিম ডিউটি টাইমত মদৰ ধান্দা এই মদৰ ধান্দা কৰা নাই তো মই মিছা কথা ক'বলৈ আহিছে ছাৰক এতিয়া লগাই আছো মই বিদ্যা সোপত এনেকে স্কুলীয়া ল'ৰাটো বিদ্যা সোপত খাবলৈ তোৰ সোপত খাই কৈছো গাত কিয় টাচ কৰিছে ক'লে এটা মাজতো ক'লে তৰামাই নগে আনি মই বেলেগ বস্তু খাই দি লাগে ছোৱালীটো ডালুন মানে নেমু অকণ চেপি দিছো সেইকাৰণে টেষ্টি হৈছে বঢ়িয়া লাগিছে চাহ এটা এটাকে খাওঁ প্ৰথমে দালি দি ভাতকেইটা খাই লওক চব জপতীয়া খাব নালাগে মাংস পিছত খাম দালি দি ভাতকেইটা খাই লওক তাৰপিছত মাংস খাবি হেৰি নহয় মই সুধিবলৈ নহ'ল তই মাংসত জ্বলা খা নে নাখাৱ
জ্বলা অকণ হ'লেহে ভাল লাগে ছাৰ মই জ্বলা দি বনাইছো আৰু দি দিলোঁ মাৰি দিম ছাৰ হেৰি লোকেল খাই ভাল পোৱা নে ব্ৰইলাৰ দুইটাও ভাল পাওঁ ব্ৰইলাৰটো অকণ কোমল কোমল ছাৰ অঁ ব্ৰইলাৰ ড্ৰাই ফ্ৰাই তাতে থাকিল এয়া লোকেলৰ গ্ৰেভিহে লৈ আহোঁ অ' ছাৰ ইয়াতচোন মাংস চাংস একোৱেই নাছে মই আকৌ ইয়াত গ্ৰেভিটো আছে বুলি ভাবিছোঁ ফ্ৰাইটো তাত থৈছিলোঁ মানে আছে লৈ আহোঁ লৈ আহ ছাৰ লৈ আহ ভাতকেইটা চপাই কৰি খাবি বাতিত দিওঁ নে এনেই কাঁহী কাষতে দি দিওঁ বাতিটো অকণ দিয়ক কাঁহীটো দিয়ক ৰহ হ'লেই খাই তে নেলাগে আৰু কি ছাৰ মাংস মাংস দিয়ক অনা নাই নহয় বনোৱাও নাই নোহোৱাকৈ দেখোন ভাত গোটেই গু গ্ৰাসে মাৰিয়ে দিলি হ'ব বাচনখন ধুই থৈ আহিবি ছাৰ অ' ছাৰ ছাৰ কি হলো ছাৰ নিজৰ বুলি আপোনাৰ লগত কথা এটা আছিলে কি কথা ছাৰ কথাটো অলপ ইম্পৰ্টেণ্ট কথাই কচোন এই কলৈ যা ভিতৰত বহি লৈ পেলাই পাতো ইয়াতে ক কথাটো মানে ইম্পৰ্টেণ্ট কিন্তু এইটো পৰিৱেশত কথাটো ক'বলৈ ভাল লগা নাই এই 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 ইমানে ইম্পৰ্টেণ্ট কথা নে তোৰ হয় ছাৰ ইয়ালে ব'লক ছাৰ প্লিজ চিট ডাউন বহক এই ছাৰ এইটো মোৰ ঘৰ তই ইয়াত মোক বহিব ক'ব নালাগে হয় ছাৰ বহ ছাৰ কথাটো অলপ ইম্পৰ্টেণ্ট কথাই কথাটো ক ছাৰ কথাটো মানে অলপ বাইক সম্পৰ্কীয় দেই কাৰ বাইক আপোনাৰ ছাৰ মানে আপোনাৰ মানে এতিয়া বুলেট এখন হৈ গ'ল এইখন বাইক এনেই পৰি থাকে মই ভাবিছোঁ এইখন বাইক আপুনি মোক ছেকেণ্ড হেণ্ড হিচাপে বিক্ৰী কৰি দিয়ক মানে মই ধৰক আপোনাক কিস্তি হিচাপে পইচাটো দি থাকিম চিন্তা কৰিব লগা একো নাই ছাৰ এই কথাটো ক'বলৈ তই ৰাতিপুৱাই মোৰ ঘৰ ওলাইছহি ৰাতিটো ছাৰ মোৰ টোপনি নাই হয় নেকি হয় ছাৰ ছাৰ মই ভাবিছোঁ চেল লেটাৰ ওলা ছাৰ মই ভাবিছোঁ চেল লেটাৰ এখন মই লৈ আহোঁ চেল লেটাৰখন মই চাইন টাইন আপোনাৰ কৰাই লওঁ মই মানে ছাৰ নিজৰ মানুহকো বিশ্বাস নকৰোঁ বাইক চাইক ক্ষেত্ৰত ছাৰ 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 ওলা ওলা ছাৰ মোৰ দুখটোতো কওক একদম কথা নকবি তই ৰাতিপুৱাই মূৰটো চুবাব আহিছ যা হ'ব আহিছোঁ পাগল চব এচব গাত কথাই নালাগে নেকি